নমস্কাৰ সকলোকে। আজিৰ ভিডিঅ'টোত মই চাদৰৰ পাৰি কেনেকৈ লগাব পাৰি তাৰে ওপৰত লৈ আহিছোঁ। সকলোৱে নতুনকৈ শিকিম বুলি ভাবিছে তেওঁলোকৰ বাবে উপযোগী হ'ব। একেবাৰে সহজতেই চাদৰ পটি লগাব পাৰিব। এয়া চাওকচোন, মই চাদৰখনৰ পাৰিবিলাক এটা এটাকৈ কাটি লৈছোঁ। খনৰ পাৰিবিলাকৰ মাজত যিটো চিন থাকে সেই চিনটোৰ মাজেৰে মই ধুনীয়াকৈ কাটি লৈছোঁ, চাব যাতে ইফাল সিফাল নহয়। চাদৰখনৰ পাৰিবোৰ কাটি লোৱাৰ পিছত এইভাগে যিটো পাৰিটোৰ ফুলখিনিৰ বগা অংশটো থাকে সেই অংশটো এনেকৈ ভিতৰ ফাললৈ মুকুটাই দি এনেকৈ চিলাই লৈছোঁ। মই 6টা পাৰিয়েই পাৰ্টকৈ কাটি ল'লোঁ আৰু এতিয়া চাওকচোন, পাৰি দুটাৰ চিধা ছাইডটো ফুলকেইটাৰ লগত মিলাই লৈছোঁ। জইন কৰি ল'ব লাগিব। এতিয়া জইন কৰাৰ আগতে মই ধুনীয়াকৈ মিলাই লৈছোঁ যিটো চিধা ছাইড হয় আৰু ফুলটো মানে ডিজাইনটো যাতে একেফালে থাকে। আৰু এতিয়া দুইটা মাথা জইন কৰি এনেকৈ ধৰি লৈ এতিয়া মই চিলাই ল'ম। এতিয়া মই এটা এটাকৈ পাৰিখিনি জইন কৰি ল'ম। তিনিটা পাৰি জইন কৰি ল'ম। আৰু মই চাদৰখনৰ পাৰিটোৰ যিটো বগা অংশ ফুলটোৰ কাষত আছে সেই অংশটো ভিতৰ ফাললৈ মুকুটাই দি এনেকৈ চিলাই লৈছোঁ। পাৰিকেইটা জইন কৰি হোৱাৰ পিছত এতিয়া আমি চাদৰখনৰ আঁচলটো এনেকৈ চিলাই ল'ব লাগিব। মই দুয়োটা আঁচলে চিলাই ল'ম, তাৰপিছত পাৰিখিনি লগাম। গোটেইখিনি জইন কৰি হোৱাৰ পিছত এতিয়া মই চাদৰখনৰ এই আঁচলটোৰ একেবাৰে ফুল য'লৈকে আছে তাৰ পৰা মই এনেকৈ কাষেৰে জইন কৰি ল'ম আৰু এনেকৈ মই গোটেই চাদৰখনৰ পাৰিখিনি জইন কৰি ল'ম। আপোনালোকে বাৰু মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই থাকে কমেণ্টছ কৰি জনাবচোন। এয়া মই দেখুৱাই দিছোঁ। এনেকৈ এটা ছাইড চিলাই হোৱাৰ পিছত এতিয়া আনটো ছাইডো এনেকৈ চিলাই ল'ম। এয়া এনেকৈ আমি চাদৰখন টানিব নালাগে, যেনেকৈ থাকে তেনেকৈ সমান কৰি চিলাই গ'লেই হ'ল, নহ'লে কোচ খাই যোৱাৰ চান্স থাকে। বহুতেই চাদৰখনৰ পাৰিটো প্ৰথমতে চিলাই নোলোৱাকৈয়ে চিলাই, কিন্তু এনেকৈ যদি চিলোৱা যায় তেতিয়া চাদৰখন কোচ নাখায়। ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।